এইটো ছিজনত আপোনাৰ ছালখন শুকান হৈছে নেকি, ফাট মেলিছে নেকি বা খুজুৱতি হৈছে নেকি? স্বাভাৱিক, কিন্তু ঔষধ নোখোৱাকৈও ঘৰতে ইয়াক মেনেজ কৰিব পাৰি। নমস্কাৰ, মই ডক্টৰ জননাথ আৰু আপুনি চাই আছে নাটভেদ। প্ৰথমতে আমি আলোচনা কৰোঁ এই সময়ত ছালখন শুকান হোৱাৰ মুখ্য কাৰণসমূহ কি কি। বেছি গৰম পানীৰে গা ধোৱা, বাৰে বাৰে চাবোন ইউজ কৰি থকা, কমকৈ পানী খোৱা আৰু দেহত তেল বা মইশ্চাৰাইজাৰ নলগোৱা। এইবোৰ কাৰণত আমাৰ ছালৰ নেচাৰেল অইলটো নষ্ট হৈ যায়, যাৰ ফলত আমাৰ ছালখন শুকান হয় আৰু খুজুৱতি হয়। ইয়াক আমি মেনেজ কেনেকৈ কৰিম? গা ধুওঁতে বেছি গৰম পানী ব্যৱহাৰ নকৰি কুহুমীয়া গৰম পানী নাইবা নৰ্মেল পানীৰে গা ধুবলৈ চেষ্টা কৰক। পাৰিলে দিনত এবাৰেই গা ধুৱক আৰু কমকৈ চাবোন ব্যৱহাৰ কৰিব। গা ধোৱাৰ লগে লগেই গোটেই দেহত অলিভ অইল বা নাৰিকল তেল লগাব। ডেইলি কমচে কম 3 লিটাৰকৈ পানী খাওক। ফল মূল যেনে আপেল, কমলা, সেউজীয়া শাক পাচলি, বাদাম, তিল ইত্যাদি খোৱা আৰম্ভ কৰক। ই আমাৰ ছালখনক ভিতৰৰ পৰা সুস্থ কৰে। খুজুৱতি যদি হৈ আছে তেনেহ'লে পৰাপক্ষত নখেৰে বেছিকৈ খুজুৱাবলৈ চেষ্টা নকৰিব আৰু বাৰে বাৰে চাবোন বা এণ্টিছেপ্টিক ইউজ নকৰিব। এতিয়া কথাটো হৈছে, ডক্টৰৰ ওচৰলৈ কেতিয়া যাব? যদি ছালখন ফাটি ৰক্ত ওলাইছে বা খুজুৱতিটো বহুত বেছি কণ্ট্ৰল কৰিব পৰা নাই, নাইবা ছালত ৰঙা ৰঙা দাগ পৰিছে, নাইবা ফাটবিলাকৰ পৰা ৰঙা পানী ওলাইছে, তেনেহ'লে আপুনি ডক্টৰৰ পৰামৰ্শ লওক। এই সৰু সৰু অভ্যাসবোৰে এই ছিজনত আপোনাৰ ছালখন সুস্থ কৰি ৰাখিব পাৰে। আশা কৰোঁ ইনফৰ্মেশ্যনখিনি ভাল লাগিল। প্ৰিয়জনলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।